নমস্কাৰ, মই এটি স্বৰচিত কবিতা পাঠ কৰিব ওলাইছোঁ। 2019 চনৰ 14 ফেব্ৰুৱাৰী জম্মু কাশ্মীৰৰ পুলৱাৰ মাৰ সংঘৰ্ষত শ্বহীদ হোৱা জোৱানৰ পত্নীলৈ উৎসৰ্গা কৰি এটি কবিতা পাঠ কৰিব বিচাৰিছোঁ। মই শ্বহীদৰ পত্নী, তোৰ লেতেৰা তেজৰ যদি ইমান খং, মোৰ স্বচ্ছ তেজৰ জানি থবি কিমান প্ৰতিশোধ কৰি যাব। ভাবি লবি দেশদ্ৰোহী শোকত ভাগি পৰা সাধাৰণ পত্নী নহয়, শাসকৰ স্বাৰ্থ মই শ্বহীদৰ পত্নী, সঁচা নায়কৰ সঁচা পেয়সী, গৌৰৱ কৰোঁ স্বামী মোৰ দেশৰ হকে শ্বহীদ। নিষ্ঠুৰ দানৱৰ পাশবিক কামে তেজত অগ্নি জ্বলে, সহ্যৰ পৰিধি ভাঙে, খেদি যায় একতাৰ অস্ত্ৰৰে, জয়ৰ প্ৰতিজ্ঞা আনে সন্ত্ৰাসবাদ নিপাত যাবি, ৰক্তপিপাৰ ভোহত ধ্বংস হবি। ধন্যবাদ।